আজি মই বনাম বুট দাইল। তাৰ কাৰণে লৈছোঁ এইখিনি বুট দাইল মানে প্ৰেছাৰত দি 3-4টা চিটি মাৰি লৈছোঁ। তাৰপিছত মই এইখিনি বুট দাইলৰ 30% এক্সট্ৰাকৈ এনেকৈ ৰাখিম আৰু এই 30% বুট দাইলখিনি মই অলপ এনেকৈ ভাঙি ল'ম, পিঠা কৰি ল'ম মানে এনেকৈ। খালি এইবিলাক মিক্সিত নিদিব, মিক্সিত দিলে বেছি হেৰি হৈ যায়। সেইটো অলপ ভাঙি ল'ম। তো এইখিনি বুট দাইল গোটাকৈ আছে আৰু এইখিনি বুট দাইল মই অলপ এনেকৈ মানে হেতাখনে হেৰি কৰি ল'লোঁ এইখিনি। এতিয়া মই সেইখিনি বনাবৰ কাৰণে এইটো পিঁয়াজ লৈছোঁ, 4-5টামান পিঁয়াজ লৈছোঁ। এইটো মিক্সিত নামাৰিব, এইটো পিহনাত পিচিব। মিক্সিত মাৰিলে কি হয় ভেটভেটীয়া হৈ যায়। এইটো ইয়াত পিচিব। তাৰপিছত সৰু সৰুকৈ বিলাহী 2টামান কাটি লৈছোঁ, 2টামান। তাৰপিছত এইফালে লৈছোঁ ধনিয়া পাউডাৰ, এইফালে লৈছোঁ জিৰা, এইফালে বিৰিয়ানী মছলা অকণমান, এইফালে লৈছোঁ মটন মছলা অকণমান, আৰু এইফালে আদা নহৰু জলকীয়া মই পেষ্ট এটা বনাই লৈছোঁ। আৰু এইখিনি মিক্স কৰিম মই ইয়াত। তো মিক্স কৰি পেলাই মই দেখাই, এইখিনি মই মিক্স কৰি ল'লোঁ। তো এইখিনি হৈ গ'ল। এতিয়া মই কেৰাহীখন গৰম কৰিম, তো দেখাই আছোঁ। এতিয়া মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াত দিম মই তেল। ইয়াত মই তেল দি দিলোঁ। তেলখিনি গৰম হ'বলৈ দিম। এতিয়া মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াত দি দিম মই কেইটামান জালুক দি দিলোঁ। তাৰপিছত দি দিম মই ইয়াত এই যিখিনি বনাই থৈছিলোঁ সেইখিনি দি দিম। এইখিনি মিক্স কৰিম মই ভালকৈ, আৰু এইখিনি ফ্ৰাই কৰিম মই মোটামুটি 10-15 মিনিটমান। এতিয়া মোৰ এইখিনি অলপ ফ্ৰাই হৈছে। এতিয়া ইয়াত দিম মই অলপ হালধি দিম, অলপ নিমখ দিম। নিমখটো দালিত দিয়া আছিলে, তো সেইটো কাৰণে দালিখিনি যেতিয়া বইল কৰিছিলোঁ তেতিয়া দিয়া আছিলে, তো সেইটো কাৰণে অলপ কমকৈ দিম। তো এইখিনি মই এতিয়া ভালকৈ মিক্স কৰি লওঁ। তো এইখিনি মই এতিয়া মিক্স কৰি ল'লোঁ। তাৰপিছত এতিয়া মোৰ এইখিনি অলপ হৈছে, এইটো অলপ এনেকৈ গেছটো বহাই দিলে লাগে। তো সেইটো কাৰণে এইটো বটলৰ পৰা পানী দিম। ইয়াৰ আগৰটো ভিডিঅ'ত মই দেখুৱাইছিলোঁ এনেকৈ পানীটো দি দিলে বহুত সুবিধা হয়। যেতিয়া লাগি যায়, যেতিয়া যিকোনো বস্তু যেতিয়া লাগি যায়, পানীটো এনেকৈ দিলে গোটেই কেৰাহীখনত লাগে। তেতিয়া লৰাই দিয়ে যেতিয়া ধুনীয়াকৈ মিক্স হৈ যায়। তো এইখিনি মই আৰু 5 মিনিটমান ফ্ৰাই কৰিম গেছটো বঢ়াই লৈ পেলাই। এতিয়া মোৰ এইখিনি ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াত দিম মই এই গোটা যিখিনি বুট দালি আছিলে এইখিনি, গোটা বুট দালিখিনি দিম। আৰু এইখিনি মই ৰাখি থ'ম, যিখিনি মই এনেকৈ কৰি থৈছিলোঁ মানে এইখিনি অলপ মই মিক্স কৰিম এতিয়া ভালকৈ 5 মিনিটমান। গেছটো অলপ বঢ়াই ল'ব লাগিব, খালি কণ্টিনিউ এনেকৈ লৰাই থাকিব লাগিব। এইখিনি হৈ গ'ল। এতিয়া ইয়াত দিম মই এইখিনি যিখিনি পিচি মানে এনেকৈ হেৰি কৰি থৈছিলোঁ এইখিনি দিম। এইখিনি মিক্স কৰিম। আৰু যেতিয়া মই এইখিনি বুট দালিখিনি যেতিয়া মই সিজাইছিলোঁ, তো সিজাওঁতে যিখিনি পানী আছিলে সেই পানীখিনি মই পেলাই দিয়া নাই, সেই পানীখিনিয়ে মই ব্যৱহাৰ কৰিম এতিয়া। এইখিনি মই থৈ দিছিলোঁ পানী, এইখিনি ইয়াত এতিয়া দি দিম। তো মিক্স কৰি দিলোঁ। ইয়াত মই দিম এতিয়া অকণমান কচুৰি মেথি দিম। ইয়াত মই বেছি নিদিওঁ, কচুৰি মেথি বুট দালিত বেছি দিলে বেয়া হয়, অকণমান দিছোঁ। তো সেইটো কাৰণে অকণমান মই কচুৰি মেথি দি দিম। আৰু এইখিনি এতিয়া উতলিবলৈ দিম, উতলি হ'ব। তাৰপিছত মই দেখাই আছোঁ। এইখিনি মোৰ বুট দালি উতলি আছে, এইটো হৈ গ'ল। আৰু 1-2 মিনিটৰ পিছত মই বন্ধ কৰি দিম।
তো এনেকৈ ভাতৰ লগত খাবলৈ হ'লে ইমানটোমান ৰাখি দিব পাৰে। এতিয়া মই ৰুটি খাম, চ' সেইটো কাৰণে অলপ শুকুৱাই দিম। মোৰ এইখিনি দালি এতিয়া হৈ গ'ল। দিছে অকণমান মই বাটাৰ দি দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ। খালি এইটো গলি গ'ল, দিয়া অকণমান টাইম হ'ল, ইয়াতকৈ অলপ বেছি দিছিলোঁ বাৰু। এইটো মোৰ দালি হৈ গ'ল এতিয়া। এনেকৈ দালিটো বনাই খাব। এইটোতো মানে এনেকৈ বনালে বহুত টেষ্টি হয় খাবলৈ। কিন্তু মই এনেকৈ বনাই থাকোঁ, বুট দালি এইটো এনেকৈ বনাই খাব।